এনআৰচিৰ খচৰাত নাম নোসোমালে হাইদাৰৰ কোনে হাইদাৰ হাইদাৰক মনত আছেনে আহক হাইদাৰক মনত পেলাও ছ'চিয়েল নেটৱৰ্কিং সাইটত যোৱা বছৰ প্ৰচাৰ হোৱা এই আলোকচিত্ৰখনলৈ মন কৰক মানকাছাৰৰ এখন বিদ্যালয়ৰ দৃশ্য বিদ্যালয়ত বানপানী এই বানপানীৰ মাজত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ মাজত দুটি কণ কণ শিশুৱে ডিঙি পৰ্যন্ত পানীৰ মাজত থাকি ৰাষ্ট্ৰীয় পতাকাক চেলুট কৰিছে এই যে ল'ৰা দুজন দেখিছে এওঁলোকৰ মাজৰে এজন আছিল হাইদাৰ হাইদাৰ তেতিয়া তৃতীয় শ্ৰেণীৰ ছাত্ৰ আছিল হাইদাৰে এইদৰে পানীৰ মাজত থাকি ৰাষ্ট্ৰীয় পতাকাক চেলুট দি সমগ্ৰ দেশবাসীৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল সংখ্যালঘু দূষিত অঞ্চলৰ এজন কণমানি ছাত্ৰৰ দেশপ্ৰেম দেখি সকলো স্তম্ভিত হৈছিল কিন্তু সেই দেশপ্ৰেমৰ প্ৰতিদান কি পালে হাইদাৰে জানেনে এনআৰচিৰ খচৰাত নোসোমালে হাইদাৰৰ নাম ইয়াতকৈ দুৰ্ভাগ্যজনক ঘটনা কি হ'ব পাৰে হাইদাৰৰ পৰিয়ালত 4জন সদস্য পৰিয়ালৰ সকলোৰে নাম সোমাল কিন্তু নাম নোসোমালে হাইদাৰৰ নাম হলো জয়গুন খাতুন আমার বেটার নাম হলো হায়দুর আলী খান 4জন পরিয়াল আমাদের 3জনের নাম আছে একজন নাম আহে নাই কিন্তু আমি সরকারের কাছে আবেদন করি আমার বেটার নামটা জানি ক্লিয়ার হয়ে যায় এয়া হাইদাৰ এতিয়া চিন্তিত তাক বিদেশী বুলি খেদি পঠিওৱা হ'ব নেকি আহিব চিন্তা হয় নেকি চিন্তা কৰিব নালাগে নহয় আহি যাব এনআৰচিৰ খচৰাত যে ব্যাপক হাৰত স্বদেশীৰ নাম কৰ্তন গৈছে তাৰেই নমুনা এইটো ইয়াৰ বিপৰীতে আমি বাৰে বাৰে কৈছোঁ ব্যাপক হাৰত বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে এনআৰচিৰ খচৰাত কিন্তু বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পিছতো নীৰৱতা অৱলম্বন কৰিছে প্ৰায়বোৰ ৰাজনৈতিক দল আৰু অৰাজনৈতিক সংগঠনে উদ্দেশ্য কেৱল ভোট বেংক ইয়াতকৈ লজ্জাজনক ঘটনা একো হ'ব নোৱাৰে এনআৰচিৰ খচৰাৰ পৰা দেশভক্তিৰ চৰম নমুনা দেখুওৱা হাইদাৰৰ নাম কৰ্তন যোৱাতে কি সূচাইছে ৰ'ব এনআৰচিৰ খচৰাত হাইদাৰৰ নাম নাথাকিব পাৰে কিন্তু হাইদাৰ হতাশ হোৱা নাই সেই কথা প্ৰতীয়মান হ'ল বুধবাৰে পূৰ্বৰ দৰে মানকাছাৰৰ হাইদাৰৰ বিদ্যালয়খনত বুধবাৰেও আয়োজন কৰা হৈছিল স্বাধীনতা দিৱসৰ কাৰ্যসূচী এইবাৰ কিন্তু বিদ্যালয়খন পানীৰ তলত নাছিল মুকলি আকাশৰ তলত পতাকা উত্তোলনী কাৰ্যসূচী অনুষ্ঠিত হৈছিল আৰু সগৌৰৱে এই অনুষ্ঠানত উপস্থিত আছিল হাইদাৰ এয়া হাইদাৰক আজি বিদেশী বুলি চিনাক্ত কৰিব পাৰে কিন্তু হাইদাৰৰ দেশপ্ৰেম পুনৰ প্ৰমাণিত হ'ল হাইদাৰ পুনৰ আহি স্বাধীনতা দিৱসৰ কাৰ্যসূচীত থিয় হ'ল যদিও এনআৰচিৰ খচৰাৰ পৰা হাইদাৰৰ নাম বাদ পৰিল মানকাছাৰৰ পৰা সুজিত বেজবৰুৱা DY365